हाग्रामा महिलारिखौ मोजां मोननानैसो जों BPF आव हाबफैदों। प्रमद बर'नि सरकाराव बेकार जेंनानि आंखाला बारानिफ्राय बारासो जादों। दानि गोदान लाइमोनफोरनि राव। गावनि इयुनखौ गिनानै राहा लामा मोनगोननि आसाजों हाग्रामा महिलारिनि सेराव फैदों लोब लोब लाइमोनफोरनि हानजा। बिजनी ब्लक BPFनि मावखुलियाव गोदान लाइमोन सेंग्रा सिख्लाफोरनि जयनिं हाबाफारि। प्रमद बर'नि खुंथायनि समाव बेकार जेंनाया बारानिफ्राय बारा जानायनि बागै फोरमायदों लाइमोनफोरा। আমাৰ ইয়াত BPFৰ জয়নিং প্ৰগ্ৰাম আছিলে। আমি টোটেল 35 জন মানুহ নতুন যুৱক যুৱতী মানে যোগদান কৰিছো এই কাৰ্যসূচীত। নিউলি আহিছো ইটোবাৰতে মানে নীতি আদৰ্শবিলাক চাই, আৰু যিহেতু আমি বহুত ভিতৰুৱা পিছপৰা জাগাৰ মানুহ হয়, তাতে মানে কিছুমান সমস্যাবিলাক মানে আঞ্চলিক দলবিলাকে গম পায়, আৰু সেই আঞ্চলিক দলটো মানে BPFে মানে কাৰ্যকৰী কৰিব পাৰে। যিবিলাক দেখা পালো দেখিলো বহুত মানে ৰাস্তা ঘাট একো কামেই কৰা নাই। মানে আগতে যিখিনি কাম কৰিছে চব BPFে কৰিছে। বৰ্তমান BPF চৰকাৰ নাই কাৰণে BPL আছে, BPFে কিন্তু একো কাম কৰা নাই। মানে তাৰ কাৰণে আমি মানে BPFত আমি 35 জন ষ্টুডেণ্ট, 18 ষ্টুডেণ্ট আৰু বাকী কিছুমান মানে কাম বন কৰে আৰু এইটো মানে কি আমাৰ দেখিছে বৰ্তমান নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই গৈছে। আমি শিক্ষিত হিচাপে বহুত নিবনুৱা আছো ভিতৰুৱা পিছপৰুৱা অঞ্চলত। তো মানে যাতায়াত ব্যৱস্থা ভাল নাই, এইবিলাক মানে চিকিৎসা তাৰপিছত বিদ্যালয় শিক্ষা ব্যৱস্থা এইবিলাক অলপ উন্নতি কৰিব লাগে, ৰাস্তা ঘাট ভাল কৰিব লাগে, অহা যোৱা কৰিব পৰা যাতে সুবিধা হয়, আৰু লগতে নিবনুৱা সমস্যাটো মানে সমাধানত গুৰুত্ব দিয়ে যায়। তাৰ কাৰণে হাগ্ৰামা ছাৰক অনুৰোধ কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ ওচৰত আহি পেলাই আপোনালোকে যে বাতৰি সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে। আজি আমাৰ যিটো যোগদান কাৰ্যসূচী, আৰু সেই যোগদান কাৰ্যসূচীত আমাৰ 2 নং দক্ষিণ মাত্ৰা গাঁৱৰ আমাৰ যুৱক যুৱতীসকলে তেওঁলোকে আমাৰ লগত 33 জন তেওঁলোকে যোগদান কৰিছে। আন এটা বিজনী অঞ্চলৰ কাষৰ গাঁৱৰ 2 নং ভেটাকৰ গাঁৱৰ 10 জন যুৱক ডেকা ল'ৰাবিলাকে তেওঁলোকে আমাৰ লগত আজি বিজনী জিলা BPFৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে যোগদান কৰিলে। আৰু সেই যোগদান কাৰ্যসূচীত তেখেতসকলে আমাক BPFৰ প্ৰতি আগ্ৰহ আৰু হাগ্ৰামা মহিলাৰ চৰৰ যিটো নীতি নিৰ্দেশন নীতি আদৰ্শ তেওঁলোকে ভাল পাই পেলাই আমাৰ BPFৰ তেওঁলোকে যোগদান সোমাইছে। আজিৰ পৰা তেওঁলোকে আমাৰ BPFৰ এজন কৰ্মী হিচাপে তেওঁলোকে আমাৰ লগত কাম কৰি যাব। কি হে দেও, ফুলৰ খেতি দেখোন ধুনীয়া হৈছে। পিছে মাটিডোখৰ নিজৰ হ'লনে নাই? মানে এই মানে মাটিৰ পটা পাইছানে নাই? ক'ত মাটিৰ পটা দিবহে? ইয়াত এখন মৰা হাঁহক পাতি পাৰি হগোৱাৰ নিচিনা কথা হ'ল। পটা দিম বুলি ফাঁকি মাৰি ৰঞ্জিকি ৰজা হ'ল। এইবাৰ নহ'ব, একেবাৰে নহ'ব, বুজিছা? ফাঁকিবাজৰ ফাঁক ফুক আৰু নচলিব। ফাঁকিদাৰক ৰুধিবলৈ জনতাই BPFক ভোট দিব। BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ।